গায়ত্ৰী ৰ'ল। অলপ সময় মনে মনে থাকি লাহে লাহে ক'লে, তুমি এদিন মোৰ বিষয়ে জানিব খুজিছিলা। মই তোমাক কেতিয়াবা ক'ম বুলি কৈছিলোঁ। তাৰপিছত তুমিও একো মোক সোধা নাই, ময়ো তোমাক একো কোৱা নাই। মই এখন স্ক্ৰিপ্ট লিখি আছোঁ। এই স্ক্ৰিপ্টখনৰ কেন্দ্ৰীয় চৰিত্ৰ মায়া। মোক এটা সময়ত এটা পৰিয়ালে মায়া বুলি মাতিছিল। চিনেমা এখনত সঁচা কাহিনীকো চিনেমাৰ বাবে প্ৰয়োজনীয় ৰূপত উপস্থাপন কৰা হয়। পঢ়িলে বুজিব পাৰিবা এই কাহিনী মই কিয় আৰু কাৰ বাবে লিখিছোঁ। মায়া হিচাপে ইয়াত ময়ো আছোঁ। এইখন মই পেনড্ৰাইভত দি দিম, লৈ যাবা। পঢ়া যদি এতিয়াও পঢ়িব পাৰা। মই মামীক মাত লগাই আহোঁ, নহ'লে নহ'ব। গায়ত্ৰী গুচি গ'ল। শিখাই মনিটৰলৈ চালে। স্ক্ৰিপ্টৰ প্ৰথম পাতৰ ওপৰত ডাঙৰ আখৰেৰে লিখা আছিল 3টা বাক্য। অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে। মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰ চকুৰ চাৱনিয়ে এই কথা কৈছিল। কিন্তু মই ভাবিছিলোঁ, তোমালোকে যাক দাম বুলি কোৱা, মোৰ কাৰণে সেয়া শেলা ৰঙে দলিয়াই দিব পৰা হাঁহি উঠা তুচ্ছতা। তাৰপিছত এটা মন্তব্য আছে। এই দুষাৰীৰ বাক্য টেগলাইন হিচাপে যাব লাগিব। মনিটৰৰ পৰা চকু আঁতৰাই আনিলে শিখাই। এই চিনেমাখনত গায়ত্ৰীয়ে নিজৰ কথা লিখিছে, সেই কথা নিশ্চিত। কিন্তু চিনেমাখনত তেওঁ আছে বুলিহে কৈছে। ইয়াত শিখাৰ কথাও আছে নেকি? ইয়াত থাকিব নেকি পৃথিৱীৰ কোনেও নজনা মাত্ৰ শিখা আৰু গায়ত্ৰীৰ মাজত সীমাবদ্ধ এক জঘন্য অতীত, এক অন্য বাস্তৱৰ শিল্পৰূপ? শিখাৰ বেয়া লাগিব নেকি? নালাগে। নিজৰ মনতে মূৰ জোকাৰিলে শিখাই। গায়ত্ৰীয়ে কৰা প্ৰতিটো কামেই উচিত আৰু যুক্তিসিদ্ধ বুলি শিখাৰ বিশ্বাস। শিখাৰ জীৱনক লৈ চিনেমা বনাবলৈ গায়ত্ৰীৰ 100% অধিকাৰ আছে। চিনেমা বনোৱাই নহয়, শিখাৰ জীৱনক লৈ যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ গায়ত্ৰীৰ আছে। সেই অধিকাৰ গায়ত্ৰীক নিজেই দিছে শিখাই। শিখাই ভাবে, সূৰ্যৰ ওচৰত আঁঠুলোৱাই ৰাতিৰ জোনৰ কাম। তাত অসন্মান একো নাই। তাত আছে পোহৰ গ্ৰহণ কৰি সেই পোহৰেৰে আন্ধাৰক প্ৰত্যাহ্বান জনোৱাৰ বিৰল সৌভাগ্য। শিখাই গায়ত্ৰীৰ জীৱনৰ বিষয়ে একো নাজানে। মাত্ৰ জানে গায়ত্ৰী এগৰাকী অতি শক্তিশালী পুলিচ বিষয়া আৰু এগৰাকী চিনেমাৰ পৰিচালকো। গায়ত্ৰীয়ে পুলিচ বিভাগৰ গুৰু দায়িত্বতো আছে। নহয়, আৰু জানে পৰিচালক আৰু পুলিচ বিষয়াৰ আৰতো আছে গায়ত্ৰীৰ এক অন্য অভ্যন্তৰ। কিন্তু তাত আৰু কি কি আছে শিখাই নাজানে। মাত্ৰ শিখাই সেই বিচিত্ৰ ভঁৰালৰ পৰা লাভ কৰিছে আৰু জীৱনী শক্তি, প্ৰত্যাহ্বানৰ মনোবল আৰু জীৱনক অন্যভাৱে চাব পৰা গভীৰ প্ৰজ্ঞা আৰু অন্তৰ্দৃষ্টি। লাভ কৰিছে ইতিবাচক জীৱন ব্যাখ্যাৰ প্ৰজ্ঞা আৰু অনুভূতি। গায়ত্ৰীক লগ নোপোৱালে একোৱেই নহ'লহেঁতেন। শিখাই জানে গায়ত্ৰীক লগ নোপোৱালে লাহে লাহে শিখা হেৰাই গ'লহেঁতেন অপৰিচয় আৰু আত্মীয়হীন পৃথিৱীৰ ঘন ঘূৰ এন্ধাৰত। মৃত্যু যাৰ অন্য নাম। তেনে নহ'ল। শিখা জীয়াই থাকিল। এখন পুলিচ থানাৰ জঘন্য লকআপৰ পৰা গায়ত্ৰী শিখাক লৈ আহিল এক অন্য জগতলৈ, য'ত চাহ খাবা শিখা? গায়ত্ৰীৰ মাতত অন্য মনস্কতাৰ পৰা ওলাই আহিল শিখা। আপুনি খাব? কৰি আনো। খাম। ৰ'বা, মই কৰি আনো। অলপ ৰ'বা, চাহ খাই খাই কথা পাতিম। আজি মোৰ মনটো অলপ খেলি মেলি হৈ আছে। তুমি আহিলা ভালেই হ'ল। কাইলৈতো পুৱাই যাবাগৈ। আকৌ বা কেতিয়াকৈ লগ পাওঁ, অলপ কথাকে পাতোঁ। তাৰপিছত অলপ অকলে থাকিম। গায়ত্ৰী গুচি গ'ল। শিখাই আকৌ মনিটৰলৈ চালে। গায়ত্ৰীয়ে কি কৈছে ভালকৈ বুজা নাই শিখাই। এই স্ক্ৰিপ্টত গায়ত্ৰীৰ জীৱনৰ কোনো অপযশৰ কথা আছে নেকি? মনিটৰত দেখা বাক্যকেইটাইতো তাৰেই ইংগিত দিয়ে। নে সেই কথাবোৰ শিখাৰ কথা? শিখাৰ মুখত দিছে নেকি সেই বাক্যকেইটা গায়ত্ৰীয়ে? শিখা জানো ইমান শক্তিশালী? শিখাই জানো কেতিয়াবা ভাবিছিল, তোমালোকে যাক দাম বুলি কোৱা, মোৰ কাৰণে সেয়া শেলা ৰঙে দলিয়াই দিব পৰা হাঁহি উঠা তুচ্ছতা? ভবাটো নাছিল। সেই অশালীন সন্ধিয়াটোত শিখাইতো অন্য কথা ভাবিছিল। সেয়াও অপযশে গৰকা, কিন্তু যুক্তি আৰু সত্য প্ৰত্যাহ্বান গ্ৰহণৰ ইচ্ছা শক্তিৰেই শক্তিশালী নাৰীৰ চিন্তাই আছিল। নহয়, এয়া গায়ত্ৰীৰ ভাষা। কোনোবা অপযশে গৰকা এন্ধাৰ অশালীন মুহূৰ্তত হয়তো গায়ত্ৰীয়ে ভাবিছিল এই কথাবোৰ। আজি শিখাই গায়ত্ৰীক অন্যমনস্ক হৈ থকা দেখিছে। বোধকৰোঁ প্ৰথমবাৰলৈ গায়ত্ৰীৰ চকুত বিষাদ দেখিছে শিখাই। সুদীৰ্ঘ 11টা বছৰত গায়ত্ৰীৰ চকুত শক্তিশালী আৰু মমতাময় মানুহৰ দীপ্তিৰ বাহিৰে আৰু একো দেখা নাই শিখাই।
গায়ত্ৰীৰ কোনো মন্তব্যত কোনো অভিব্যক্তিত ফুটি উঠা দেখা নাই বিষাদ অথবা অন্য কোনো নেতিবাচক অনুভৱৰ এডাল ৰেখা। প্ৰবল আত্মবিশ্বাসেৰে জলমলাই থাকে গায়ত্ৰী। সেই আভা মাত্ৰ গায়ত্ৰীৰ ব্যক্তিত্বত বন্দী হৈ নাথাকে, বিয়পি যায় তেওঁলোকলৈও, যাৰ আছে গ্ৰহণৰ ইচ্ছা। শিখাৰ আছিল নহয়, শিখাৰ মাজত সেই ইচ্ছাৰ জন্ম দিছিল গায়ত্ৰীয়ে। আজি গায়ত্ৰীক অলপ বেলেগ লাগিছে শিখাৰ, অলপ যেন অন্যমনস্ক, অলপ যেন বেছি শান্ত, অলপ যেন বিচ্ছিন্ন। বিষাদো আছে নেকি? শিখাৰ লগত কথা পাতিবলৈ মন গৈছে গায়ত্ৰীৰ। নিজেই কৈছে আজি, ইমান দিনে গায়ত্ৰী শিখাৰ প্ৰশ্নবোৰ বা প্ৰশ্ন থকা চকুযোৰক এৰাই গৈছিল। শিখাই প্ৰশ্ন বেছি নকৰে, গায়ত্ৰীৰ লগত শিখাৰ সম্পৰ্ক আত্মীয়তকৈও হয়তো বেছি। বহুত আগতেই এদিন শিখাই গায়ত্ৰীৰ জীৱনৰ কথা সুধিছিল। গায়ত্ৰী লাহেকৈ হাঁহি এৰাই গৈছিল। আজি কিবা এটা হৈছে, আজি গায়ত্ৰীৰ কথা পাতিবলৈ মন গৈছে। শিখাৰ হাতত তুলি দিব খুজিছে আধা লেখা এখন স্ক্ৰিপ্ট। হয়তো তাত শিখা আছে, গায়ত্ৰীও আছে। শিখাই মনিটৰলৈ অন্যমনস্কভাৱে চাই থাকিল। অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে। মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰ চকুৰ চাৱনি এই কথা কৈছিল, কিন্তু মই ভাবিছিলোঁ তোমালোকে যাক দাম বুলি কোৱা মোৰ কাৰণে সেয়া হেলা ৰঙে তলিয়াই দিব পৰা হাঁহি উঠা দুষ্টতা। লাহে লাহে তিনিটা বাক্য যেন ৰূপান্তৰিত হৈ পৰিল দুৱাৰ খোলাৰ মন্ত্ৰলৈ। স্মৃতিৰ দুৱাৰ খুলি ওলাই আহিল দূৰৈৰ অতীত, ওলাই আহিল গায়ত্ৰীৰ সৈতে কটোৱা প্ৰাথমিক দিনবোৰৰ সকলো স্মৃতি। চকুৰ আগত ভাহি উঠিছে এটা লেতেৰা লকআপ আৰু এটা অশ্লীল সন্ধিয়া। নহয়, মাত্ৰ এটা অশ্লীল সন্ধিয়া নহয়, এখন অশ্লীল নাটকৰ সম্পূৰ্ণ দৃশ্য।